আমি বহি আছো আৰু আজি হৈছে বিহুৰ মানে মাঘ বিহুৰ উৰুকা তো উৰুকাৰ কাৰণে আমাৰ ইয়াত কিছুমান মানে সাংস্কৃতিক মানে গঢ়ি তোলা হৈছে মানে ৰাইজে মানে এটা ভেলাঘৰ বনাইছে আমি তালৈকে গৈ আছো তাৰ আগতে আমাৰ মায়ে কি বনাইছে আৰু মানে পাকঘৰত কি বনাইছে মই সেইবোৰ আপোনালোকক আজি দেখুৱাম তো আমি আজি কেনেকৈ খালোঁ কেনেকৈ বোলো আজি আপোনালোক সেইটোৱে দেখুৱাম ৰাতিপুৱালে মানে মই ভেলাঘৰত থাকিম মানে আইতাহঁত যায় নাযায় ঠিক নাই মোৰ মনোৰঞ্জন ব্লগছ সি যাব মোৰ লগত সেইবাবে মই মানে তাৰ লগতে যাম আৰু আজি মানে আমাৰ ঘৰত যি বনাইছে আপোনালোকক দেখুৱাম সেইফালে পাকঘৰ আছে ঠিক আছে আৰু গাইজ আপোনালোকে এটা কথা ক'ব কি আপোনাৰ লগত তাতো এনেকুৱা নিচিনাকৈ ভেলাঘৰ বনাইলে ৰাইজে তো ঠিক আছে তো ভিডিঅ'টো বলক আজি ভিডিঅ'টো আৰম্ভ কৰো ঠিক আছে তো বলক গাইজ কি বনাইছে মায়ে আজি চামগৈ এইফালে মাছ মানে ডাঙৰ মাছ এটা আছিল মানে সেইটো মানে আমাৰ কি কৰিলে মানে ৰাতিয়ে মানে দুপৰীয়া খোৱা গ'ল এইফালে আছে মাছ আৰু এইফালে কিবা আঞ্জা বনাইছে আপোনালোকক দেখুৱাম আৰু এইফালে ভাত আছে চাওক ভাত আৰু এইফালে কিবা আছে ৰ'ব চাম তিলৰ তৰকাৰী নেকি অঁ হয় তিলৰ তৰকাৰী আপোনালোকক দেখুৱাই আছোঁ আৰু গাইজ এয়া চাওক এয়া মানে এই যোনটো মানে আমি দুপৰীয়া মানে খাইছিলোঁ সেই মাছটো আপোনালোকক দেখুৱাইছোঁ এয়া হৈছে তিলৰ তৰকাৰী আপোনালোকে তিলৰ তৰকাৰী খাই নাখায় এতিয়া মানে টেঙা তৰকাৰী বনাইছে চুকা টেঙা তৰকাৰী তো মই ঢাকি থৈ দিওঁ নহ'বা মানে মই মানে গালি খাব লাগিব দেই ঠিক আছে গাইজ মই ঢাকি থৈ দিলোঁ মায়ে একো নকয় তো এইফালে কি আছে এইফালে অঁ মুড়ি ঘণ্টা বনাব এতিয়া এয়া আৰু এইফালে আছে আমাৰ পিঁয়াজৰ নলা ভাজিছে মায়ে আপোনালোকক এয়া পিঁয়াজৰ নলা যে ভাজিছে মায়ে আৰু এইফালে আছে শাকৰ তৰকাৰী মানে চুকা টেঙা বুলি যে কয় সেই চুকা টেঙাৰ তৰকাৰী আছে এয়া চুকা টেঙাৰ তৰকাৰী মানে বনাইছে আমাৰ মায়ে ঠিক আছে আৰু লগত বোলে কাঠ আলু আছে মায়ে কৰিছে আমাৰ ঘৰত মানে ইমানে মানে কাঠ আলু ওলাইছিল মানে আইতাই খান্দিছিলে সেইখিনি মানে অকণমান সৰহকৈ ওলাইছিল মানে তাত দিলে আৰু কাইলৈ যেতিয়া বিহু যিহেতু সেইবাবে মানে থৈ দিছে কাইলৈকে আৰু গাইজ আপোনালোকৰ তাত এয়া হেৰি বনালেনে পিঠা বনালে আমাৰ মায়ে মানে পিঠা বনালে চাওক ইমানখিনিয়ে বনাইছে আৰু বনোৱা নাই মানে আছে বেলেগ এটা টিঙত মানে আছে হেৰি চেনি পিঠা আছে ঠিক আছে তো আৰু এইফালে আছে সান্দহ মানে বেছিকৈ মানে বনোৱা নাই আপোনালোকক দেখাইছোঁ এয়া সান্দহ মানে বেছিকৈ মানে বনোৱা নাই কাৰণ আমাৰ ঘৰত মানে খোৱাই মানুহ নাই ন চাওক তিল পিঠা তো গাইজ চাওক আমি ভাত খাইছোঁ চাওক গাইজ ভাত পানী খাই হ'ল এতিয়া আমি ভেলাঘৰত যাম মই গামোচা চামোচা আৰু ৰেডি মানে বড়ো গামোচা এখন লৈছোঁ তো ঠিক আছে গাইজ এতিয়া আমি যাম চব ৰেডি হ'ল তো এতিয়া আমি যাম চাব গাইজ দুখনকৈ মাস্ক লগাই ল'লোঁ তো এতিয়া গৈ আছোঁ চাব এয়া চাওক আমি যাম এতিয়া গৈ আছোঁ এয়া চাওক আন্ধা এইফালে মানুহে খানা খাই আছে যে চাওক একদম পুৰা আন্ধাৰ মানে আৰু কুঁৱলীও কিন্তু খুব পৰিছে খানা চাওক খানা খাবলৈ গাড়ী লৈ আহিছে চাওক তো এতিয়া ইয়াত গৈ আছোঁ আমি গাইজ আমি গৈ আছোঁ এয়া চাওক নিউট্ৰেল দিলে কিবা বস্তু চুৰ কৰিব বুলি আলহী এয়া ভেলাঘৰ গৈ আছোঁ মানে এলাহ লাগিছে পালোহি এয়া চাওক ওপৰত দেখা আছে ভলীবল লাৰ্ণিং
এইফালে পাত পৰি আছে, এইফালে আমি জুইব আছোঁ। এতিয়া বৰ্তমান ৰাতি 11টা বাজিছে। 11টা বাজিছে বৰ্তমান। চাওক মানুহ বেছি নাই, মানে আহিবহে। য'ত মানে লুচি ভাজি খোৱা আছে, আমি তাত গৈ আছোঁ কেটলি আনিবলৈ। আছে বেলি আছে, পুৰি বনাই আছে। ভালকে দেখুৱা, যি ভালকে দেখুৱাব পৰা নাযায়, পেচাব কৰোঁ। আমি মানে লগৰ ল'ৰা দুটা মানে মেজি বনাইছে, তাত মানে জুইব আছোঁ। চাওক ইমান ডাঙৰকে ধৰিছে, চব জেও নাই। শুই আছোঁ মানে এতিয়া ৰাতি মানে বাজিছে 2:13 হৈছে ৰাতি। এতিয়া শুই আছোঁ মই, ঠিক আছে। আপোনালোকে শুনিছে হ'বলা পাত গাই থকা। নাম চাওক, নাম বিভাগীয় নালাগে, নালাগে। লগতে মানে একবি ফটো চাওকচোন, কেই মজা লাগিছে। ৰাতিপুৱালে গাইজ মাহ প্ৰসাদ দিছে। এইফালে চাওক ৰাতিপুৱালে এতিয়া মেজি জ্বলাব। আপোনালোকে মানে ভাবিছে যে ই ৰাতি থকা নাই, কিন্তু মই ৰাতি থাকিছোঁ। আপোনালোকক শপত খাই কৈছোঁ মই ৰাতি আছোঁ, কিন্তু আপোনালোকক মই কেনেকৈ ক'ম। এতিয়া মানে মেজি জ্বলাইছে, আপোনালোকে চাওক। মানে মই কিন্তু ৰাতি আছোঁ, আপোনালোকে নাভাবিব যে মানে ৰাতি থকা নাই। মই মানে আছোঁৱে ৰাতি, চাওক। মেজি চেজি চাই হ'ল, এয়া নাৰ চাৰ ল'লোঁ, গছে বান্ধি দিবলৈ। তো এতিয়া আমি গৈ আছোঁ ঘৰলৈ, চাওক। তো গাইজ আজি ব্লগটো ইমানতে খতম হৈছে। তো বাই বাই।